বাৰবি আছে। গুড মৰ্ণিং, কি খবৰ বন্ধুসকল, ভালে আছেনে? গাঁৱৰ পৰিৱেশ এয়া ৰাতিপুৱা শুই উঠিয়ে দদাই লৈ নিছে এই মিললৈ ধান। আৰু এইফালে তাই সেই কালি তাৰপৰা কিবা নিছিলে বোলে, বাল্টিংটো দিবলৈ আহিছে চানিয়াই। এয়া ৰাতিপুৱা শুই উঠিয়ে নিজৰ নিজৰ ভাগত সকলোৱে ব্যস্ত হৈ থাকে গাঁৱত, খুব ভাল লাগে। এইফালে ওচৰলৈ আহা, এইফালে বেটি শুই উঠাৰ লগে লগে এঘৰলৈ যাব, এনেকৈ হ'লে ঘৰত এনেকৈ ঘৰ বহুত, এইফালেও আছে সেইফালে বহুত এনেকৈ ঘৰ। আৰু আমাৰ ঘৰটো ইয়াত বনাই আছে, হোৱাগৈ নাই, কেতিয়া হ'বগৈ নাজানো। আৰু সেইটো ভঙা ঘৰতে থাকোঁ আৰু দেই। হা কি হ'ল? কোনে নিৰিখায়? ভালে হৈছে, এনেই পিচাব কৰিব পালেনো। কৰিব একো নহয়, ভণ্টিয়েহে পিচাব কৰিছে, একো নহয়, টানকৈ চেপি দিয়া, শুকাই থাকিব নহ'লে। অঁ, পিচাব কৰিলে হেৰি মামী আকৌ ছোৱালীজনী লৈ আছিলে। পাকঘৰলৈ সোমাই আহিলোঁ। পাকঘৰটো দেখি নিশ্চয় গম পাইছে, শদিয়া মাহঁতৰ ঘৰত আছোঁহি। এতিয়া জুইকোণাত বহি আছোঁ, মায়ে চব্জিখিনি বহাই থৈ গ'ল, মই চাই আছোঁ। আৰু মা বাহিৰলৈ অকণমান কিবা এটা বিচাৰি গ'ল। আৰু এইফালে মই এতিয়া খাবলৈ লৈছোঁ মিঠৈখিনি খোৱাৰ আগতে পানী এগিলাচ খাই ল'লোঁ, গৰম পানী এগিলাচ খালোঁ তুলসীৰ লগত। আৰু খুব ভাল হয়, IMC তুলসীটোৰ লগত পানী গিলাচ খালোঁ। আৰু তুলসীৰ বিষয়েনো কিনো ক'ম, সকলোৱে জানেই, বহুত ভাল। আৰু ময়ো তাকে খাই ল'লোঁ। এতিয়া খাম মিঠৈ। আৰু এইফালে পিঠাও পাতত দি থৈছোঁ, কালি ওচৰতে এইখিনি পাতত দি থৈছে মায়ে। আৰু এতিয়া মই খাওঁ মিঠৈ। আপোনালোকে মিঠৈ খায়নে? পলিথিনতে যেনেকৈ আছে তেনেকৈ ভৰাই থৈছোঁ। আৰু মাহঁতে চাহৰ লগত খালে, মই চাহ নাখাওঁ যে, সেইকাৰণে মিঠৈটো। কাৰেণ্ট নাই, আন্ধাৰ হৈ আছে দেই, ৰাতিয়ে গ'ল, কাৰেণ্টটো অহাই নাই এতিয়ালৈকে। গ'লগে পাপাই। বিহু আহি পালেহি যিহেতুকে। এইফালে দেখিছেনে, আমাৰ বৌমাৰ ঘৰত একদম পূৰা মদ বনাই আছে, চেয়া দিয়া মদ। এয়া দেখিছে, বাহিৰতে জুই জ্বলাই এনেকুৱা ঘৰ এটা বনাই লয়, সকলো ঘৰে ঘৰে এনেকুৱা ঘৰ এটা দেখি পাব। এইফালে এয়া চব মদ বনাই আছে। আৰু অকণমান বাৰীখনৰ ভিতৰলৈ সোমাই আহিছোঁ। এপাদৰটিনো কিনো কৰি আছে, কি কৰি আছে এপাদৰ? শাক বুটলি আছে, খুতুৰা শাক। অঁ, আৰু মই এইফালে নিচাতে খৰি ফালি আছে। বাৰীত দেখিছেনে, কি বস্তু নাপায়, সকলো বস্তু। এইফালে জলকীয়া, গোটেই এইবিলাক জলকীয়া হয়, দেখিছে? আৰু এইফালে নিচাতে খৰি ফালি আছে। আৰু এইফালে এই টিকিলা মেকিলা গাহৰিটো দেখিছে নহয়। আমাৰ নিচিনা মানুহ, মানে আমাৰ নিচিনা দুখীয়া মানুহে যদি আগতীয়াকৈ যিকোনো কথা বা যিকোনো কাম ভাবি নাথাকিলে নহয়েই। পটককৈ লাগে বুলি ক'লেতো আমি বস্তু এটা বা কিনিব নোৱাৰোঁ ন। আৰু ঘৰখনত দেখিছেই ছোৱালী এজনী আছে, ডাঙৰ হৈ আছে। তাই যিমানেই যি নহওক, আমাৰ অসমীয়া মানুহৰতো মদ আৰু মানে আহোম মানুহৰ মদ আৰু গাহৰি মাংস বা যিকোনো মাংসই নহ'লেতো নহয়। সেইকাৰণে এপাদক পুহিবলৈ দিছোঁ দেই। আৰু সোনকালে ডাঙৰ হ'লে হ'ল, তাকে ভাবিছোঁ। আৰু এইফালে কেইটামান জলকীয়া ছিঙি লওঁ বুলি ভাবিছোঁ। এতিয়া মায়ে ভাত খাবলৈ মাতি আছে ৰাতিপুৱা, সৰু সৰুকৈ কেইটামান পালোঁ আৰু তাকে ছিঙি ল'লোঁ। ভাত পানী খাই বৈ আজৰি হৈ আমি আহি গ'লোঁ এতিয়া তেতেলী গছলৈ। খুৰীদেউহঁতৰ বাৰীতে এজোপা তেতেলী আছে, বহুত লাগিছে, ওপৰত আছে কিন্তু ঠিকি নাপায়। ছোৱালীজনীয়ে পাৰি আছিলে, কিন্তু সিহঁতে নোৱাৰে যে পাৰিবলৈ, মোক মাতিলে, মই কেইটামান পাৰি দিলোঁ। পুচুৱে বোলে খাই পোৱা নাই, সেইকাৰণে খাবলৈ দিছোঁ। প্ৰথমতে ঘিণ কৰিছিলে, অকণমান চেলেকাই দিয়াত তাই ইমান মানে খাই ভাল পাইছে। আৰু সঁচাকৈ গাঁৱৰ পৰিৱেশত এনেই মানে যিকোনো ফল মূলৰ একো অভাৱে নাই কোৱা নিচিনা। প্ৰতিটো ফলে হ'লেও মানে এঘৰ নহয় এঘৰত থাকেই, খুব ভাল লাগে খায়ো। এনেই বেয়া বুলি ভাবিছিলোঁ, কিন্তু তলত পৰি এতিয়া ভিতৰখন একদম ধুনীয়া হৈ আছে, পকি মানে শুকাই গৈছেগৈ। আৰু আজি ভিডিঅ'টো ইমানেই আছিল দেই, ইয়াৰ তেতেলী গছৰ তলৰ পৰা আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। যদি ভাল লাগিলে আজি চেনেলটি লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। সকলোৱে সুস্থ হৈ থাকক, কুশলে থাকক।